রাজপথত সৰবা তোমাৰ কাম নাই কাম নাই কাম নাই জাতি আজি ৰাজপথত সৰবা তোমাৰ কাম নাই কাম নাই কাম নাই হিমন্ত বিশ্ব go back go back go back হিমন্ত বিশ্ব go back go back go back সৰ্বানন্দ হুঁচিয়াৰ 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 সৰ্বানন্দ হুঁচিয়াৰ 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 বিজেপিৰ কাম নাই কাম নাই কাম নাই RSS go back go back go back ABVP go back go back go back RSS go back go back go back ABVP go back go back go back আছে হেংদাং লোৱা নাই ললে হেডাম ৰেখা নাই 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 জয় আই অসম জয় আই অসম জয় আই অসম কেৱল সংগ্ৰাম আৰু যুদ্ধ হ'ব আৰু এইখন যুদ্ধত বিজেপি হাৰিব লাগিব আৰু অসম নামৰ মাজনী জিকিব লাগিব BJP go back go back go back BJP go back go back go back BJP go back go back go back আৰু আজিৰ দিনত এই চৰকাৰখনৰ বিৰুদ্ধে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ এই আইনখনৰ বিৰুদ্ধে কিন্তু প্ৰচাৰ কৰিবলৈ হৈ গ'ল এই যে আমাৰ সংগ্ৰামখন সমূহ ৰাইজে কৰি আছে কাৰ কাৰণে কৰি আছে এই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি সংগ্ৰামখন কৰি আছোঁ যাতে ভৱিষ্যত প্ৰজন্মক আমাৰ এই উঠি অহা প্ৰজন্মক কোনো বাংলাদেশী হাত দিব নোৱাৰে আমি সেইকাৰণে এখন যুদ্ধ কৰি আছোঁ আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ কৰি আছোঁ আমি প্ৰথমতে কৈছোঁ হিন্দু হওক মুছলমান হওক চব বাংলাদেশী ইয়াৰ পৰা যাব লাগিব আৰু খেদাৰ দায়িত্ব অসমীয়াই ল'ব লাগিব আজিকালি সৰ্বানন্দ সোণোৱালে পাহৰি গৈছে হেংদাঙৰ পবিত্ৰতা কি হেংদাঙৰ ঐতিহ্য কি হেংদাঙৰ গৌৰৱ কি হেংদাঙৰ মোৰ ঘৰত CID হেংদাং বিচাৰি গৈছে মোৰ ঘৰত এতিয়া অসমত এনেকুৱা দিন আহিলে আমি ঘৰত নিজৰ স্বাভিমানৰ প্ৰতীক গৌৰৱৰ প্ৰতীক ঐতিহ্যৰ প্ৰতীক আমি হেংদাঙো ঘৰত ৰাখিব নোৱাৰা হ'লো ইহঁতি আচলতে আমালে ভয় নকৰে সিহঁতি ভয় কৰে হেংদাংখনলে হেংদাঙৰ গৌৰৱ ঐতিহ্য আৰু ইতিহাসলে ভয় কৰে অনাগত দিনত পুনৰ কৈছোঁ এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব সেই সংগ্ৰাম কাৰ বিৰুদ্ধে এই বিজেপিৰ গুণ্ডাৰ বিৰুদ্ধে RSSৰ দালালৰ বিৰুদ্ধে এই সংগ্ৰাম হ'ব ABVPৰ গুণ্ডাৰ বিৰুদ্ধে চক ABVP লৈ টিভি টক শ্ব'ত ৰাজহুৱাকে হেংদাঙক অপমান কৰিবলৈ সাহস পাইছে ক'ত পাইছে সাহস তাক কেলে গ্ৰেপ্তাৰ কৰা হোৱা নাই প্ৰদীপ দত্তক কেলে গ্ৰেপ্তাৰ কৰা হোৱা নাই শিলাদিত্যক কেলে গ্ৰেপ্তাৰ কৰা হোৱা নাই আজি ইয়াত অলপ মহিলাও আছে এতিয়া মহিলাসকলে চুলি তুলি ৰঙা কৰিলে ভাল দেখি মতা মানুহে বাৰু চুলি ৰঙা কৰে নে শিলাদিত্যৰ নিচিনা শিলাদিত্যৰ নিচিনা এই শিলাদিত্যক সেইদিনা হোজাইত গৈ আমি হুংকাৰ দিছোঁ তোৰ গুণ্ডামি হোজাইতো নচলিব কৈ দিয়া হৈছে শিলাদিত্যক ৰাইজ সমানে কিন্তু 855 জন শ্বহীদৰ তেজ খোৱা AGPও কিন্তু বিজেপিতকৈ বেছি জাতিদ্ৰোহী বুলি আমি কৈছোঁ কাৰণ বিজেপিত 855 জন শ্বহীদ নাছিলে AGPত কিন্তু 855 শ্বহীদৰ তেজেৰে চৰকাৰ পতা এই অতুল কেশৱ আৰু ফণীভূষণে যেনেকৈ অসম নামৰ মাজনীক ঠগিলে অসমৰ কিন্তু জনগণে কেতিয়াও যাতে তেওঁলোকক বিশ্বাসত নলয় অসম গণ পৰিষদ নামৰ দলটোক কেতিয়াও বিশ্বাসত নল'ব আজি 5টা ল'ৰা গুলিয়াই মাৰিলে তাৰপিছত আমাৰ সৰ্ববাহিনীয়ে ভাবিলে আন্দোলন স্থবিৰ হ'ব আন্দোলন স্থবিৰ নহ'লে কেলে নহ'লে মই সৰ্বানন্দ সোণোৱালক কৈ দিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া
আপোনালোকৰ অসম পুলিচৰ বন্দুকৰ গুলি শেষ হৈ যাব, অসমীয়াৰ বুকু শেষ নহয় নহয় নহয়। গুলিয়াই গুলিয়াই ভাগৰি যাব লাগিব, আন্দোলন চলি থাকিব, কিন্তু গুলিয়াই গুলিয়াই ভগৰাই দিম তহঁতক, আন্দোলন কিন্তু আমি কৰি থাকিম।